সকলোকে আজিৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। দ্য গ্ৰেট গেটছৱে গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ এফ স্কট ফিটজেৰাল্ড। পৰৱৰ্তী প্ৰশ্ন 100 Years of Solitude নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কুইজ। পৰৱৰ্তী প্ৰশ্ন টু কিল এ মকিংবাৰ্ড নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ হাৰ্পাৰ লি। পৰৱৰ্তী প্ৰশ্ন ডন কুইক্সট নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মিগুৱেল ডি কাৰ্ভেণ্টিছ। পৰৱৰ্তী প্ৰশ্ন প্ৰাইড এণ্ড প্ৰিজুডিচ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ জেন অষ্টিন। পৰৱৰ্তী প্ৰশ্ন দ্য লৰ্ড অফ দ্য ৰিংছ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ জন ৰ'নাল্ড ৰিৱেল টোকেন। পৰৱৰ্তী প্ৰশ্ন 1984 চনৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? জৰ্জ অৰৱেল। পৰৱৰ্তী প্ৰশ্ন ৱাডাৰিং হেইট গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ এমিলি ব্ৰণ্ট। পৰৱৰ্তী প্ৰশ্ন মবি ডিক গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ হাৰমান মেলভিল। পৰৱৰ্তী প্ৰশ্ন আন্না কেৰেনিয়া নামে প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ লিও টলষ্টয়। পৰৱৰ্তী প্ৰশ্ন বিলাভ নামে গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ টনি মৰিছনে। পৰৱৰ্তী প্ৰশ্ন ক্ৰাইম এণ্ড পানিছমেণ্ট নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ফিয়ডৰ দস্তয়েভস্কি। পৰৱৰ্তী প্ৰশ্ন ইউলিছিছ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? উত্তৰ জেমছ জয়েছে। পৰৱৰ্তী প্ৰশ্ন ইন চাৰ্জ অফ লষ্ট টাইম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ মাৰ্কেল প্ৰাউষ্টে। পৰৱৰ্তী প্ৰশ্ন ৱাৰ এণ্ড পিচ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ লিও টলষ্টয়। পৰৱৰ্তী প্ৰশ্ন ফ্ৰেংকেনষ্টাইন নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মেৰী শেলী। পৰৱৰ্তী প্ৰশ্ন দ্য ইনভিজিবল মেন নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ H.G. ৱেলছ। পৰৱৰ্তী প্ৰশ্ন দ্য এডভেঞ্চাৰ অফ হাকেলবেৰী ফিন নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মাৰ্ক টুৱেইন। পৰৱৰ্তী প্ৰশ্ন গ্ৰেট এক্সপেক্টেশ্যন নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ চাৰ্লছ ডিকেন্স। পৰৱৰ্তী প্ৰশ্ন পণ্টিং এট দ্য ক্ল'জ অফ প্লে নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ৰিকি পণ্টিং। পৰৱৰ্তী প্ৰশ্ন মাই অটোবায়োগ্ৰাফি উইথ পলিটিকেল এণ্ড ছ'চিয়েল ডক্ট্ৰিন অফ ফেচিজিম কাৰ ৰচনা? উত্তৰ বেনিটো মুছলিনী। পৰৱৰ্তী প্ৰশ্ন জাখন ছ'ট'ছিলাম আত্মজীৱনীখনৰ ৰচক কোন? উত্তৰ সত্যজিৎ ৰায়। পৰৱৰ্তী প্ৰশ্ন বিবেকানন্দ এ বায়োগ্ৰাফী গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ স্বামী নিখিলানন্দ। পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়া উইন্স ফ্ৰীডম দ্য কমপ্লিট ভাৰ্চন আত্মজীৱনীখন কোনে ৰচনা কৰিছিল? উত্তৰ মৌলানা আবুল কালাম। দিলীপ কুমাৰ দ্য ছাবষ্টেন্স এণ্ড দ্য শ্বেডো গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ উদয়া তাৰা নায়াৰে। প্লেয়িং ইন মাই ৱে নামৰ প্ৰসিদ্ধ আত্মজীৱনীখনৰ ৰচক কোন? উত্তৰ শচীন তেণ্ডুলকাৰ। পৰৱৰ্তী প্ৰশ্ন ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট এণ্ড অটোবায়োগ্ৰাফী নামৰ প্ৰসিদ্ধ আত্মজীৱনীখন কাৰ ৰচনা? উত্তৰ কপিল দেৱ। পৰৱৰ্তী প্ৰশ্ন সৌৰভ গাংগুলীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ এ চেঞ্চুৰী ইজ নট এনাফ। পৰৱৰ্তী প্ৰশ্ন দ্য নাইচ গাই হু ফিনিছ ফাৰ্ষ্ট নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ দ্ৰবেন্দ্ৰ প্ৰভুদেশাই। ছানী ডেইজ নামৰ আত্মজীৱনীখনৰ ৰচক কোন? উত্তৰ সুনীল গাভাস্কাৰ। পৰৱৰ্তী প্ৰশ্ন ফাৰ্ষ্ট মেন দ্য লাইফ অফ নেইল আৰ্মষ্ট্ৰং নামৰ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ জেমছ আৰ হানছেন। পৰৱৰ্তী প্ৰশ্ন দ্য থ্ৰী মিষ্টেক অফ মাই লাইফ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ চেতন ভগৱত। পৰৱৰ্তী প্ৰশ্ন গাৰ্ল ইন ৰুম 105 নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ চেতন ভগত। পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়া পজিটিভ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ চেতন ভগত। পৰৱৰ্তী প্ৰশ্ন দ্য ছং অফ দ্য ড'ডো গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ডেভিড কোৱেমমেন। পৰৱৰ্তী প্ৰশ্ন দ্য ৱৰ্ল্ড উইদাউট আছ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ এলান ৱাইজমেন। পৰৱৰ্তী প্ৰশ্ন হাফ আৰ্থ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ উইলছন। পৰৱৰ্তী প্ৰশ্ন হাউ টু এভইড এ ক্লাইমেট ডিছেষ্টাৰ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ বিল গেটছ। পৰৱৰ্তী প্ৰশ্ন
দ্য এইন অফ নেচাৰ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ বিল মেককিউৱেন। পৰৱৰ্তী প্ৰশ্ন হুৱেৰ দ্য ৱাইল্ড থিংছ ৱেৰ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ উইল ষ্টজেনবাৰ্গ। পৰৱৰ্তী প্ৰশ্ন দ্য এবষ্ট্ৰেক্ট ৱাইল্ড গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ জেক টাৰ্নাৰ। পৰৱৰ্তী প্ৰশ্ন দ্য ডাইভাৰ্চিটি অফ লাইফ নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ উইলছন। পৰৱৰ্তী প্ৰশ্ন দ্য ৱেডাৰ মেকাৰ্ছ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ টিম ফ্লেনাৰী। পৰৱৰ্তী প্ৰশ্ন দ্য এনভাইৰনমেণ্টেল ছায়েন্স ইজ এজ এ লিভিং প্লেনেট গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ৱাটকিন কেলাৰ। পৰৱৰ্তী প্ৰশ্ন আৱাৰ ফাইনেল ৱাৰ্ণিং 6 ডিগ্ৰী অফ ক্লাইমেট ইমাৰ্জেঞ্চি গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মাৰ্ক লিনাছ। পৰৱৰ্তী প্ৰশ্ন অসীমত যাৰ হেৰাল সীমা নামৰ প্ৰসিদ্ধ অসমীয়া উপন্যাসখনৰ ৰচক কোন? উত্তৰ কাঞ্চন বৰুৱা। পৰৱৰ্তী প্ৰশ্ন মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ নামৰ প্ৰসিদ্ধ অসমীয়া গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ লক্ষীনাথ ফুকন। পৰৱৰ্তী প্ৰশ্ন সোণালী জাহাজ নামৰ প্ৰসিদ্ধ অসমীয়া কবিতা পুথিখনৰ ৰচক কোন? উত্তৰ ভৱেন বৰুৱা। পৰৱৰ্তী প্ৰশ্ন অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা নামৰ প্ৰসিদ্ধ অসমীয়া গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ডক্টৰ হীৰেণ গোহাঁই। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ জংগম নামৰ প্ৰসিদ্ধ অসমীয়া উপন্যাসখনৰ ৰচক কোন? উত্তৰ দেৱেন্দ্ৰনাথ আচাৰ্য। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।